অযোধ্যার মহামন্ত্রী যথার্থ শ্রীরামচন্দ্র অশ্বমের মহাযজ্ঞ করিসাইত মেরিদিস মহাযজ্ঞ ভারতর সকল প্রান্ত যজ্ঞ ঐশ্বর্যমান আছে ভরত লক্ষ্মণ হতুক নহবিতে অজস্র বিদ্যা যিসকলে যায় কোনো বাধা প্ৰদান নকৰাকৈ শ্ৰীৰামচন্দ্ৰ সংশাসন জনাব তাৰ লগতে অযোধ্যাৰ মিত্ৰতা কৰিব স্থাপন আৰু যদি কোনোজন বন্দী কৰে যজ্ঞৰ অশ্ব তেন্তে দেখুৱাব পাৰে তেওঁ নিজৰ শক্তি সামৰ্থ্য অতি আচৰিত ভাই হে বন্দী কৰিছো যজ্ঞৰ অস্ত্ৰ বিনা যুদ্ধে কদাপি নেৰি যজ্ঞৰ ৰঙ উত্তম উত্তম কৰিলা ভাই সন্তুষ্টিত হ'লো মই তোমাৰ কাৰ্য জয় শ্ৰী ৰামচন্দ্ৰ জয় শ্ৰী ৰামচন্দ্ৰ জয় শ্ৰী ৰামচন্দ্ৰ শুনিছানে ভাই হৌৱা শত্ৰুৰ গৰ্জন বলা ভাই আমি দুই মিলি
ব'লা দাদা খন্তেক জিৰণি অতি প্ৰয়োজন